बहुत दिनों पर कमेंट आহি আছিল যে চিলি চিকেন বনাব লাগে বলছো আজি নতুনকে চিলি চিকেন বনাবলৈ ট্রাই কৰো क्या बात है सर क्या बात ये बात है চিলি চিকেন বনাবৰ কাৰণে মই বলো চিকেন অকমান লৈ আনো গলু কি আকৌ ঘুৰি আহিব লগিয়া হল জিহে ৰদ দিছে ন একদম ভকভককে ধৰিছে পাছত আকৌ ছাতিটো লৈ যাওঁতে শান্তি পিছে মোৰ আজি পাচলি থালিখনত মেইন বস্তু দিছে ক্যাপসিকাম দেই কিন্তু আমাৰ নৰমেল ভাষাত কি কয় জানে নে সবজি খোৱা জলকীয়া পিছে ক্যাপসিকামটো অকমান ষ্টাইলত কাটিছো প্ৰায় স্কয়াৰ সাইজত কাটিছো যাতে অকমান চিলি চিকেনৰ লুকটো আহক আকৌ ন জিৰৰে ক্যাপসিকামক স্কয়াৰ সাইজত কাটিছো ঠিক একেদৰে পিয়াজকটো কাটিব লাগিব ন নহলে পিয়াজে বেয়া পাব নহয় সেইকাৰণে পিয়াজকো স্কয়াৰ সাইজত ধুনীয়াকে কাটি লৈছো বিলাহীৰ কাম পিছে ভঙা বিয়াত উৰলি দিয়ে আহে কিন্তু পিছে চিলি চিকেনৰ মেইন হিৰো কিটা হৈছে এইকিটা জলকীয়া আহে মাংসৰ সাধাৰণতে বনলেছ পিচ কিটা আনিছো তাকে সৰুখকে টুকুৰা কৰি লৈছো হালধি নিমখ নানা মা মছলা মিক্স কৰিলে অকমান লাল মিৰ্চ মিট মছলা অকমান সয়া সস আৰু অকমান ময়দা গুৰি দি লৈ পিয়াজ নহৰু গুটি খিনি লৈ নেমু এটা চেপি লৈ বাচনটোতে নিজৰ হাতৰ হুচৰি মাৰি দিলো কিয়কো আমাৰ মেইন কাম কলা কেৰাহীটো বহাই লৈছো তাতে অকমান তেল গৰম হোৱাৰ লগে লগে মাংসৰ টুকুৰা কিটা তেলত লাহেকে দি লৈ তাক ধুনীয়াকে ফ্ৰাই কৰি লম কিন্তু টিপছ এটা দিছো দেই মাংস কিটা তেলত দিওঁতে অকণ সাৱধান মোক কিন্তু উফৰিয়াৰা ধোফুটা লাগিটো দেখুৱাহে নাই এতিয়া ক্যাপসিকাম বিলাহী পিয়াজ সকলোবোৰ একেলগতে কেৰাহী দি দিছো তাতে অকমান আদা নহৰু অকমান সয়া সস অকমান টমেটো সস দিয়া পাছত তাতে মাংসখিনি মিলাই দিছো সয়নিকা অংকিতা পংখী বৰ্ণিল আৰু আশিস তোমালোকৰ খা খবৰ কেনেকুৱা কবাচোন তোমালোকে যোনে যোনে নিজৰ নাম কবলৈ কৈছা মই সকলোৰে কম কিন্তু অকমান সময় দিয়া কাৰণ সকলোৱে আগতে কৈ থোৱা আছে যে মই সকলোকে ক'ব লাগে আশা কৰো তোমালোকে বুজিছা আজিলে বাই দেই